ইয়াৰ স্থানীয় ৰাইজ উদ্যোক্তাসকলে তোমালোকৰ জীৱনৰ বাটছোৱাৰ এটা সাফল্যৰ কাৰণে, জীৱনৰ বাটত লাভ কৰা এটা সফলতাৰ কাৰণে তোমালোকক অভিনন্দন জ্ঞাপন কৰিছে। গতিকে তোমালোকৰ জীৱনটোৰ কাৰণে আজি দিনটো এটা উল্লেখযোগ্য দিন। এই কাৰণেই হওক, ইয়াৰ আঁত ধৰি ইয়াৰ পৰা লাভ কৰা প্ৰেৰণা, ইয়াৰ পৰা লাভ কৰা সাহসৰ যোগেদি তোমালোকে ভৱিষ্যত জীৱনত নিজৰ বাবে, ঘৰখনৰ বাবে, সমাজখনৰ বাবে, ৰাজ্যখনৰ বাবে, ৰাষ্ট্ৰখনৰ বাবে কিবা এটা কাম কৰি যোৱাৰ প্ৰেৰণা লাভ কৰা। এই যে আমাৰ মানৱ জীৱনটো অত্যন্ত দুৰ্লভ। এই কাৰণে শাস্ত্ৰই কয় যে 84 লাখ বিভিন্ন জীৱৰ ৰূপ লোৱাৰ পাছত মানৱ জীৱনটো লাভ কৰে। মানুহে 84 লাখ, অনুমান কৰক, 84 লাখ বিভিন্ন কীট পতংগ, জীৱ জন্তু, গছ লতা, তৰু তৃণ এইবিলাকৰ জন্ম লাভ কৰি এইবিলাকৰ মাজেদি আহি মানুহ নামৰ জীৱনটো লাভ কৰে। গতিকে মানুহ নামৰ জীৱনটো লাভ কৰাৰ ইমান এটা দীঘল পৰিক্ৰমা আপুনি অনুমান কৰক। গতিকে মানুহ নামৰ জীৱনটো লাভ কৰাটোৱেই মানৱ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি। আৰু এই প্ৰাপ্তিটো আমি স্বীকাৰ কৰিবলৈ শিকিব লাগে। এই প্ৰাপ্তিটো স্বীকাৰ কৰিবলৈ মই কিহৰ বাবে আহিছোঁ, মই তাৰ বাবে গুৰুত্বপূৰ্ণ, মই কি কৰিম, মই কেনেধৰণে আগবাঢ়ি যাম, মোৰ জীৱনত কৰণীয় কি হ'ব, এই জীৱনৰ যিটো মানুহ নামৰ জীৱনটোৰ লক্ষ্য স্থিৰ কৰিব লাগে। মই মানুহটোৰ মোৰ জীৱন যাত্ৰাৰ মোৰ লক্ষ্য কেনেধৰণে নিৰ্ধাৰণ কৰিম। কাৰণ ইমান দুৰ্লভ জীৱনটো লাভ কৰাৰ পাছত এই জীৱনটোৰ এটা লক্ষ্য আমি ভাবিব লাগিব। আৰু এই লক্ষ্য প্ৰাপ্তিৰ কাৰণে কেৱল তথাকথিত সফল হোৱাটো জীৱনৰ লক্ষ্য নহয়। সফলতা এটা জাৰ্ণি, এটা যাত্ৰা। এই যাত্ৰাটোৰ মাজেদি আমি এই দীঘলীয়া যাত্ৰাটোত আমি বিভিন্ন ধৰণৰ সংশয় পাম, সংকট পাম, প্ৰত্যাহ্বান পাম, সুযোগ পাম। এই সংশয়, সংকট, প্ৰত্যাহ্বান, সুযোগ এইবিলাক আমি কেনেধৰণে গ্ৰহণ কৰিম, এই গ্ৰহণ কেনেধৰণে কৰিম, সেই দিশত এটা নিজৰ আত্ম উপলব্ধি, এটা আত্মচেতনা, আত্মমন্থন, এই কথাখিনি আমি নিজে ভাবিব লাগিব। আৰু এই ভবাৰ কাৰণে আমাৰ সামাজিক যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আমাক একবোৰ সুযোগ দিয়ে। কাৰণ আমি ঘৰখনৰ যোগেদি পাওঁ, পিতৃ মাতৃৰ যোগেদি পাওঁ, আমাৰ মাননীয় শিক্ষকসকলৰ যোগেদি পাওঁ, আমাৰ সমাজখনক নেতৃত্ব দিয়া ছাত্ৰ সংগঠনটোৰ যোগেদি পাওঁ, আমাৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা দেউৰীৰ দৰে, আমাৰ নিৰঞ্জিত দেউৰীৰ দৰে বিভিন্ন ব্যক্তিয়ে যিধৰণে কাম কৰি আছে তাক অনুধাৱন কৰি আমি কেতবোৰ প্ৰেৰণা লাভ কৰোঁ। অৰ্থাৎ আপুনি যদি প্ৰেৰণা ল'ব জানে, সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা, ভাল ধৰণে কাম কৰি থকা মানুহবিলাকক আপুনি অনুসৰণ কৰক আৰু তেওঁ কৰা ভাল কামখিনি আধাৰত নিজৰ এটা চেতনা গঢ়ি লওক, নিজস্ব এটা দৃষ্টিভংগী গঢ়ি লওক। আৰু সেই নিজস্ব দৃষ্টিভংগী গঢ়ি লৈ আমি জীৱন যাত্ৰাত আমি আগুৱাই যোৱাৰ এটা ভেটি ৰচনা কৰোঁ। আৰু এই ভেটি ৰচনা যেতিয়া আমি ভাল ধৰণে কৰিব পাৰিম, আমি তেতিয়াই আগবাঢ়ি যাব পাৰিম। আপুনি যদি চাই গোটেই মানৱ জীৱনৰ প্ৰক্ৰিয়া, মানৱ সভ্যতা আজি আমি 21 শতিকাত এই তথ্য প্ৰযুক্তিৰ বিৰাট বিস্ফোৰণ ঘটিছে। আমি দেখিছোঁ কৃত্ৰিম বুদ্ধিমত্তা আহিছে। নিতাই পুখুৰী, বাম ৰাজাবাৰী, এই স্থানত বহিয়ে মই এতিয়া ChatGPT কৰি আছোঁ, এই স্থানত বহিয়ে মই গ্ৰন্থি কৰি আছোঁ, এই স্থানত বহিয়ে মই জেমিনাই কৰি আছোঁ, দীপজ্যোতিও কৰি আছে, লিখি আছোঁ। গতিকে আমি গ্ল'বেল চিটিজেন, বিশ্ব নাগৰিক। মই গাঁৱলীয়া সেই আগৰ দিনৰ মানুহজন নহয়, য'ত যোগাযোগৰ কোনো সুবিধা নাছিল। এই ৰাস্তাটো আজি মই কৈ আছোঁ তেওঁলোকক, আমি চিন্তা কৰাটো নিজকে এতিয়া এজন বিশ্ব নাগৰিক বুলি নিজকে ভাবিব লাগিব। মই এই কাৰণে প্ৰথমতে নিজৰ সত্তাটো, নিজৰ জাতি সত্তা, নিজৰ ভাষিক সত্তা, নিজৰ সংস্কৃতিগত সত্তা, নিজৰ যিটো সামূহিক সত্তা, সেই সত্তা অটুট ৰাখি আমি বিশ্ব নাগৰিক হওঁ। আমি বিশ্ব নাগৰিক হওঁ। মই কোৱা কথা নহয়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ ধুনীয়াকৈ কৈছে।
মই গাঁৱৰ গণ্ডিটো থাকি উপজি হৈ আহোঁ বিশ্ব নাগৰিক। মোৰ শিল্পী মানে গাঁৱৰ গণ্ডিটো থাকি উপজি হৈ আহোঁ মই বিশ্ব নাগৰিক। 50ৰ দশকে কোৱা কথা। অৰ্থাৎ এই গাঁৱৰ গণ্ডিটো থাকি মই বিশ্বৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে মই তাক জানিব লাগিব। এই পৰিৱেশৰ মাজত থাকি মই আৰ্থ সামাজিক সাংস্কৃতিক ৰাজনৈতিক যি পৰিৱৰ্তন ঘটিছে এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি মোৰ বৌদ্ধিক চেতনা, মোৰ সাংস্কৃতিক চেতনা, মোৰ ভাষিক চেতনা, মোৰ জাতিগত চেতনা মই কেনেধৰণে লৈ যাম এই কথা ভাবিব লাগিব। আৰু সেইকাৰণে আমি জানিব লাগিব সভ্যতাৰ উত্তৰণ কেনেকৈ ঘটিছে। আজি যে 21 শতিকাৰ আমি যে ইণ্টাৰনেটৰ যুগত, আমি ChatGPTৰ যুগত, আমি ফেচবুক, টুইটাৰ, এক্স হেণ্ডেল এইবিলাকৰ যুগত, ৰবটিক্সৰ যুগত এই গাঁৱৰ গণ্ডিটো থাকি আমি কিন্তু বহুত কাম কৰিব পাৰোঁ। গতিকে আমি সভ্যতাৰ যিটো উত্তৰণ এই উত্তৰণৰ কথা আমি ভাবিব লাগিব। কাৰণ আপুনি মন কৰিব যে হাজাৰ হাজাৰ বছৰীয়া মানুহৰ যিটো ইতিহাস এই ইতিহাসটো যদি আপুনি ভাল ধৰণে বিশ্লেষণ কৰে তেন্তে দেখিব যে মানুহক জ্ঞানেই লৈ গৈছে। জ্ঞান, প্ৰযুক্তি, প্ৰজ্ঞা এইবিলাকে মানুহক সভ্যতাৰ স্তৰে স্তৰে এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ উত্তৰণ ঘটাই লৈ গৈ আছে। অৰ্থাৎ জ্ঞান নাথাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো। যেতিয়া আমি আদি মানৱে গুহাত বাস কৰিছিল, তেওঁলোকে ভাষা নাছিল, তেওঁলোকৰ সংস্কৃতি নাছিল, তেওঁলোকে ঘৰ থাকিবৰ কাৰণে ঘৰ বাৰী নাছিল, তেতিয়া তেওঁলোকে প্ৰকৃতিৰ পৰিঘটনাবিলাক লক্ষ্য কৰিছিল। তেওঁলোকে ৰ'দ, বৰষুণ, এই বতাহ, ধুমুহা, বজ্ৰপাত এইবিলাক দেখিছিল আৰু দেখি তেওঁলোকে অনুমান কৰিছিল যে এই প্ৰাকৃতিক ঘটনাবিলাকৰ অন্তৰালত কিবা আছে আৰু এই কিবাটো আছে কাৰণে তেওঁলোকৰ মনোজগতত কেতবোৰ জ্ঞানৰ উন্মেষ সাধন হ'ল আৰু সেইকাৰণে তেওঁলোকে লাহে লাহে বাহিৰত থকা মানুহ গুহাত সোমালে, গুহা মানৱ হ'ল। লাহে লাহে তেওঁলোকে এই যে হিৰে হিৰে সংঘৰ্ষ হ'লে জুই জ্বলে, বজ্ৰপাত হ'লে ফেৰিঙতি ওলায়, তাৰ পৰা তেওঁলোকে ভাৱ হ'ল যে জুইৰ দেখোন এটা ভূমিকা আছে। এই ভূমিকাৰ কথা তেওঁলোকে বুজি পালে, গতিকে জুইৰ আৱিষ্কাৰ হ'ল। লাহে লাহে দেখিলে যে তেওঁলোকে চিকাৰ কৰিবৰ কাৰণে জোঙাস্ত্ৰ দৰকাৰ হ'ল। তেওঁলোকে সেই জোঙাস্ত্ৰ নিৰ্মাণ শিলৰ পৰা তৈয়াৰ কৰি তাক বহি পেলি তাক জীৱ জন্তু চিকাৰ কৰি তাক সিজাই খাব পৰা তেওঁলোকৰ জ্ঞানটো হ'ল। তেওঁলোকে লাহে লাহে দেখিলে যে এই যে গছ লতা এইবিলাক বৰষুণ দিয়াৰ পাছত আকৌ গজি উঠে, নতুন কৃষি, নতুন প্ৰকৃতিয়ে নতুন ৰূপ ধাৰণ কৰে। গতিকে তাৰ পৰা তেওঁলোকে কৃষি কৰ্ম যে কৰিব লাগে সেই জ্ঞানটো পালে। লাহে লাহে দেখিলে যে মানুহ যাতায়াতৰ কাৰণে চকাৰ তেওঁলোকে আৱিষ্কাৰ কৰিলে, লাহে লাহে ধাতুৰ আৱিষ্কাৰ কৰিলে। এনেধৰণে মানৱ সভ্যতাৰ জ্ঞান, এই জ্ঞানেই তেওঁলোকক এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ লৈ গৈছে। অৰ্থাৎ আমি যে জ্ঞান লাভ কৰিছো, তোমালোকে এটা জ্ঞান পঢ়া শুনা কৰি জ্ঞান লাভ কৰিছা, জ্ঞান লাভ কৰি তাৰ এটা ফলাফল নিৰূপণ কৰাৰ ব্যৱস্থাৰ মাজেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ আজি তোমালোকে প্ৰথম বিভাগ পাইছা বা ভাল ধৰণৰ নম্বৰ পাইছা। গতিকে এই জ্ঞানেহে তোমালোকক এই পৰ্যায়টোলৈ নিছে। অৰ্থাৎ বিশ্ব সভ্যতাৰ প্ৰতিটো স্তৰত এই জ্ঞানে এটা ডাঙৰ ভূমিকা পালন কৰিছে। যদি আমি ভাৰতীয় সভ্যতাৰ কথা ভাবো, আমি যিখন ভাৰতীয় ভাৰতবৰ্ষত আছো তাত জ্ঞানেই ভাৰতবৰ্ষক কিন্তু এটা সময়ত সমগ্ৰ বিশ্বতে আলোকিত কৰি ৰাখিছিল। কাৰণ আমি হাজাৰ বছৰৰ আগতে আমি গীতা শাস্ত্ৰ আমি সৃষ্টি কৰিছিলো, ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্যৰ সৃষ্টি কৰিছিলো। আমি ইয়াৰ পৰাই শূন্য আৱিষ্কাৰ কৰিছিলো, বৰামিলি আৰ্যভট্টৰ দৰে পণ্ডিতৰ সৃষ্টি কৰিছিলো। আমি পাণিনি পতঞ্জলিৰ দৰে আমি ব্যাকৰণবিদ, আমি যোগাভ্যাস জনা ব্যক্তিৰ সৃষ্টি কৰিছিলো। আমি চৰক সুশ্ৰুতৰ দৰে চিকিৎসা শাস্ত্ৰৰ পণ্ডিত সৃষ্টি কৰিছিলো, যিবিলাকৰ আৱিষ্কাৰ আজিও বিশ্ব প্ৰেক্ষাপটত প্ৰাসংগিক। সকলো নহলেও বহু ক্ষেত্ৰত তেওঁলোকৰ আৱিষ্কাৰবিলাক প্ৰাসংগিক। অৰ্থাৎ জ্ঞান গৰিমাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয়সকলৰ এটা হাজাৰ বছৰীয়া ইতিহাস আছে। সেই ইতিহাসটোৰ কথা আমি জানিব লাগিব। আমি যাতে মই অসমীয়া, মই এজন সোণোৱাল কছাৰীত প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় ব্যক্তি, মই সামগ্ৰিক মোৰ সত্তাটো অসমীয়া আৰু মই ভাৰতীয়, আৰু ভাৰতীয় ৰূপে মই মোৰ এই সত্তাটো, মোৰ জ্ঞান সমৃদ্ধ জীৱনটোক মই কেনেধৰণে এটাৰ পাছত এটাকৈ সংযোজন কৰি মই লৈ গৈছো সেই কথাটোৰ আত্মবিশ্লেষণ কৰিব লাগিব। আজিৰ দিনটোত মই সেইকাৰণে বাৰম্বাৰ কওঁ যে এই পৰিৱেশ যে সূচনা কৰা হৈছে এইটো তোমালোকৰ কাৰণে এটা সুযোগ। মাননীয় অভিভাৱকসকল, আপোনালোকৰ সন্তানক
আপোনালোকে এই সুযোগবিলাৰ কথা কওক। আজিৰ যুগটোত হয় বহুত সংশয়, বহুত সংকট, বহুত প্ৰত্যাহ্বান, বহুত আৰ্থসামাজিক পৰিৱৰ্তন। এই পৰিৱৰ্তনবিলাকে আমাক মাজে মাজে ভয়াক্ত পৰিৱেশৰ সৃষ্টি কৰে, কিন্তু তাৰ মাজতে আপুনি মন কৰিব ইয়াৰ পৰা বুদ্ধ ডেকা বৰুৱা ওলাই গৈছে। সৌদিনাতে মই লগ পালো এখন আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰত গুৱাহাটী আহিছিল। তেওঁ কম সময়ত তেওঁ কিন্তু মোক ক'লে যে মই ঘৰলৈ যাব নোৱাৰিলোঁ, মাত্ৰ 5টা দিনৰ সময়। তেওঁ জিন থেৰাপিৰ ওপৰত AI ব্যৱহাৰ কৰি এনেকুৱা এটা যুগান্তকাৰী আৱিষ্কাৰৰ ফালে গৈ আছে, হয়তো তেওঁ এদিন বিশ্ব প্ৰেক্ষাপটত এজন ডাঙৰ বিজ্ঞানীৰ ৰূপে পৰিগণিত হ'ব। আপোনালোকৰ বুদ্ধ ডেকা বৰুৱা তেওঁ মোক যিখিনি কথা ক'লে, যিখিনি আৰু আটাইতকৈ ডাঙৰ কথা, আমি ইয়াৰ পৰা নিতাই পুখুৰী বাম ৰজাবাৰীৰ পৰা সৃষ্টি কৰা বুদ্ধ ডেকা বৰুৱাই নোবেল লৰিয়েট এজনৰ লগত কাম কৰিছে। এজন নোবেল বঁটা বিজয়ী কেমিষ্ট্ৰি ব্যক্তিৰ লগত একেলগে তেওঁলোকে গৱেষণা কৰিছে। গতিকে ইয়াতকৈ আনন্দৰ কথা কি হয়? জ্যোতিপ্ৰসাদে কোৱা গাঁৱৰ গণ্ডিটো থাকি মই উপজি হৈ আহোঁ বিশ্ব নাগৰিক। বুদ্ধ ডেকা বৰুৱা এটা বিশ্ব নাগৰিক, আপোনালোকৰ বুদ্ধ ডেকা বৰুৱা। গতিকে এইবোৰ জ্বলন্ত উদাহৰণ আমাৰ আগত আছে। এই জ্বলন্ত আমি কথাবিলাক আমি আমাৰ মাজৰ পৰা কৈছো। মই মানি লওঁ সকলো বুদ্ধ ডেকা বৰুৱা হ'ব নোৱাৰে, কিন্তু মই আজি হোমেন বৰগোহাঞি ছাৰৰ এটা কথা ক'বলৈ মন গৈছে। তেওঁ অসমীয়া জাতীয়তাবাদ কেতিয়ালৈকে শক্তিশালী হৈ গৈ থাকিব সেই কথাষাৰ এদিন কথা প্ৰসংগত কৈছিল এটা অনুষ্ঠানত। তেওঁ কৈছিল যেতিয়া আমাৰ অসমৰ সেউজীয়া পথাৰবিলাক যেতিয়া ধাননিৰে ভৰি পৰিব, এই সেউজীয়া পথাৰবিলাকত যেতিয়া আমাৰ কৃষকসকলে কৰ্ষণ কৰি থাকিব, যেতিয়ালৈকে এই সেউজীয়া পথাৰবিলাকৰ পৰা সৃষ্টি হ'ব, তেতিয়ালৈকে অসমীয়া জাতীয়বাদ শক্তিশালী হৈ থাকিব। অৰ্থাৎ হোমেন বৰগোহাঞিৰ দৰে মহান ব্যক্তিয়ে, এজন মহান সাহিত্যিকে জাতীয়তাবাদ কি কৈছিল? অৰ্থাৎ যে অৰ্থনৈতিক চিন্তা, জাতীয় চেতনাৰে সমৃদ্ধ মন তৈয়াৰ কৰি আমি ভাল কৃষকৰ তৈয়াৰ কৰোঁ, আমি ভাল সৃষ্টিশীল লোকৰ তৈয়াৰ কৰোঁ। সেয়া কৃষি ক্ষেত্ৰতেই হওক, সেয়া পশুপালনৰ ক্ষেত্ৰতেই হওক, সেয়া আমাৰ লাগিলে সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, আমাৰ অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰতেই নহওক, বা চাকৰি বা বিজ্ঞানী যি ক্ষেত্ৰতেই নহওক, আমি যেতিয়া আমাৰ মানুহবিলাক সৃষ্টি কৰি আমি বিশ্ব দৰবাৰত উলিয়াই আমাৰ নিজকে আমাৰ আইডেণ্টিটি প্ৰতিষ্ঠা কৰি, তেতিয়া আমাৰ জাতীয়তাবাদ শক্তিশালী হৈ থাকিব। গতিকে মই কওঁ যে ভাষিক জাতীয়তাবাদ লাগিব, আমাৰ ভাষাটো ভালকৈ ৰাখিব লাগিব। ভাষা এটা গুৰুত্বপূৰ্ণ অংশ। আপোনাৰ চিন্তা চৰ্চা প্ৰকাশ কৰিবৰ কাৰণে আমাৰ ভাষাটো শক্তিশালী কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হয়, কিন্তু সমান্তৰালকৈ আমাৰ জাতীয় চেতনাক সদায় লৈ যাবলৈ হ'লে আমাৰ সংস্কৃতিগত যিটো চিন্তা, আমাৰ থলুৱা যিটো সংস্কৃতি, আমাৰ সোণোৱালসকলৰ যি বৰ্ণাঢ্য পৰম্পৰা, আপোনালোকৰ এই যে কলপাতেৰে যে এটা নৃত্য কৰে, কি বুলি কয়, বহুৱা নৃত্য, মই চাইছো, ইমান এটা ইউনিক এই নৃত্যবিলাক জীয়াই ৰাখিব লাগিব। এই নৃত্যবিলাক জীয়াই ৰাখিব লাগিব, কাৰণ ইয়াৰ মাজত আমাৰ এটা জাতি সত্তাৰ পৰিচয়টো থাকে। য'ত জাতি সত্তাৰ পৰিচয় থাকে, সামূহিক সত্তাটোৰ আমি অংশীদাৰ, বৃহৎ অসমীয়া সত্তাটোৰ অংশীদাৰ। আমি অংশীদাৰ হ'বলৈ হ'লে সংস্কৃতিগত বৈশিষ্ট্য আমাৰ এই গামোচাখন দেখাৰ লগে লগে কম, এয়া আমাৰ সোণোৱাল কছাৰীসকলৰ এটা সুন্দৰ আইডেণ্টিটি। অৰ্থাৎ আমি বহু সাংস্কৃতিক বাদত আছো, বিভিন্ন আমাৰ কালচাৰেল কম্পনেণ্ট আছে, সঁচা কথা। সেইটো ৰাখিও আমি প্লুৰেলিষ্ট ছ'চাইটি, বহুত্ববাদ, আমি সোণোৱাল কছাৰী হৈ দেউৰী হৈ বৃহত্তৰ অসমীয়া জাতীয়তাবাদৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ কেনেকে সংস্কৃতিগতভাৱে আৰু বুদ্ধৰ দৰে ব্যক্তিৰ সৃষ্টি কৰি সেই জাতীয়তাবাদটোৰ আমি অংশীদাৰ হৈছোঁ। অৰ্থাৎ জাতিগতভাৱে, সংস্কৃতিগতভাৱে, ভাষিকভাৱে, অৰ্থনীতিগতভাৱে আমি সেই জাতীয়তাবাদটো আমি আঁকোৱালি ল'ব লাগিব। নতুন প্ৰজন্মক মই ভাবোঁ বহুত ভুল কথা শিকাই থকাৰ পৰিৱৰ্তে এই কথাবিলাকৰ এটা স্পষ্টতা হ'ব লাগে। এই ক্ষেত্ৰত ৰাজনৈতিক নেতৃত্বই সঁচা নেতৃত্ব ল'ব লাগে। ভুল পথে বাদ দেখুৱাব নালাগে, ভুল জাতীয়তাবাদৰ সৃষ্টি কৰিব নালাগে। সঁচা জাতীয়তাবাদৰ সৃষ্টি কৰক, য'ত ভাষিক, সাংস্কৃতিক, জাতিগত আৰু অৰ্থনৈতিকগত আটাইকেইটা সত্তাৰ এটা শক্তিশালী স্থিতি থাকে। তোমালোকে যে পৰীক্ষা পাছ কৰিলা, পাছ কৰাৰ লগে লগে তোমালোকৰ মাজত এই চিন্তাবিলাকো আহিব লাগিব। হয়, ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, এই 2020ৰ যোগেদি বহুত পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনখিনি আমি কিন্তু বুজি পাব লাগিব।
কাৰণ এই ৰাষ্ট্ৰীয় শিক্ষানীতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ সন্মানীয় অভিভাৱকসকলে জীৱন পাব লাগে যে ৩৬ বছৰ মূৰত এখন নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছে 1968 চনত আহিছিল 1986 চনত আহিলে 1992 চনত আকৌ চৰকাৰে এটা ভাল কাম কৰিছিলে শ্যাম প্ৰীতুদাৰ নেতৃত্বত 92 চনত এক নতুন সংযোজন কৰিছিলে কিন্তু তাৰ পৰা প্ৰায় ৩৬-৩৪ বছৰ হৈ গ'ল আমাৰ শিক্ষানীতিত পৰিৱৰ্তন হোৱা নাছিল এই বিশ্বত অৰ্থনৈতিকভাৱে প্ৰযুক্তিগতভাৱে সামাজিকভাৱে ইমান পৰিৱৰ্তন আহি আছে আপোনালোকে ভাবিছিলেনে আপোনালোকে এই বানৰজাবাৰীত থাকি পৃথিৱীৰ যিকোনো প্ৰান্তত এজন মানুহৰ লগত ভিডিঅ' কথা পাতিব পাৰে ভাবিছিল নে আজি 10-12 বছৰ আগত আপোনালোকে কওকচোন ভাবিছিল নে কেতিয়াও নাই ভবা এই পৰিৱৰ্তনবোৰ আহিল এই পৰিৱৰ্তনবিলাকৰ লগত সংগতি ৰাখি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন লাগে কাৰণ আমি যদি পুৰণি পাঠ্যক্ৰমবিলাকে পঢ়ি থাকোঁ নতুনে অনা যিটো প্ৰত্যাহ্বান নতুন সময়ে অনা প্ৰত্যাহ্বানবিলাক আমি চিনি পাব লাগিব নতুন সময়ে যিবিলাক সুযোগ আনিছে সুযোগো ধৰি আনিছে সেই সুযোগবিলাক চিনি পাব লাগিব এই সুযোগবিলাক চিনাক্ত কৰি আমি কলৈ যাম আমি কেনেকৈ পঢ়িম কি কৰিম এই কথাখিনি আমি ভাবিব লাগিব আৰু এই ভাবিবৰ কাৰণে এই শিক্ষানীতিৰ প্ৰয়োজন হৈছিল সেইকাৰণে 2020 চনত ডক্টৰ কে কস্তুৰী ৰংগন তেখেতৰ নেতৃত্বত ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ চেয়াৰমেন তেখেত আজি কিছুদিনৰ পূৰ্বে ঢুকাইছে তেখেতৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰয়োগ হ'ল আৰু তাৰ যোগেদি বহুখিনি পৰিৱৰ্তন আহিছে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেৱল পৰীক্ষাত ভাল কৰিলে নহ'ব এতিয়া আমাৰ জ্ঞানটো সৰ্বাত্মক হ'ব লাগিব সাৰ্বিক হ'ব লাগিব হলিষ্টিক অৰ্থাৎ ব্যক্তিৰূপে মই এই পৰীক্ষাটো পাছ কৰিছোঁ মোৰ ব্যক্তিত্ব কেনে মোৰ কথা কোৱাৰ ধৰণ কেনে সফট স্কিল আছেনে নাই মোৰ লেংগুৱেজ স্কিল আছেনে নাই ভাষিক দক্ষতা আছেনে নাই মই মানুহৰ লগত কথা পতা দক্ষতা আছেনে নাই আমাৰ সমাজখনত বিভিন্ন চাপ থাকে ছাত্ৰ ছাত্ৰী সকলোৰে মাজত চাপ থাকে মানসিক চাপ থাকে এই চাপখিনি গ্ৰহণ কৰিব পৰাকে মোৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য অত্যন্ত গুৰুত্বপূৰ্ণ আগতে কৈছিল নহয় যে শিক্ষা হ'ল এনে এটা দিশ যিটো দিশে শৰীৰ মন শৰীৰ অন্তৰ আৰু আত্মা গান্ধীয়ে কৈছিল মহাত্মা গান্ধী তেতিয়াই কৈছিল যে যি শিক্ষাই মন শৰীৰ অন্তৰ আত্মাৰ সাৰ্বিক বিকাশ কৰিব সেয়াহে প্ৰকৃত শিক্ষা আজি 21 শতিকা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আকৌ সেই কথাকে দোহাৰিছে অৰ্থাৎ তুমি শিক্ষাগতভাৱে ডিগ্ৰী অৰ্জন কৰিছা তুমি ভাল ফলাফল কৰিছা কিন্তু তাৰ লগে লগে তুমি সমাজৰ উপযোগী ব্যক্তি হ'ব পৰাকৈ নিজক যোগ্য কৰিছা সমাজৰ মানে ঘৰখনৰ লগতে সমাজখনৰ ৰাজ্যখনৰ সেই ক্ষেত্ৰত তুমি ভাষিক তোমাৰ নলেজ আছে নে নাই তুমি ভাষা আয়ত্ত কৰিছা নে নাই হয় আমি অসমীয়া ভাষা আয়ত্ত কৰিব লাগিব কিন্তু সমান্তৰালকৈ বাকী 2-3টা ভাষা যদি আয়ত্ত কৰোঁ তেন্তে কি হ'ব জানানে এইটোৱে তোমাক পৰৱৰ্তী জীৱনত সহায় কৰিব একো ভয় নকৰিবা অসমীয়া মিডিয়ামত পঢ়ি অহা মোৰ কলেজৰ ছাত্ৰীয়ে গাঁও অঞ্চলৰ বেতবাৰী চাৰ্টাৰ্ড একাউণ্টেণ্ট হৈ ওলাইছে IIMত চিট পাইছে অসমীয়া মিডিয়ামত পঢ়ি অহা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এইখিনি অৰ্হতা অৰ্জন কৰিছে ভাষা কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে তোমালোকে সমান্তৰালকৈ অসমীয়া ভাষাৰ লগে লগে ইংৰাজী হিন্দী বা আমাৰ জনজাতীয় ভাষা এইবিলাক আয়ত্ত কৰিবলৈ চোৱা এইটোৱে তোমালোকক কি কৰিব জানা এটা তোমালোকক শক্তিশালী মন দিব তোমালোকৰ মনত এটা বিশ্বাস দিব আত্মবিশ্বাস এই আত্মবিশ্বাসে তোমালোকক আগবাঢ়ি যোৱা সহায় কৰিব গতিকে এই ভাষিক দক্ষতাটো লোৱা তোমালোকৰ যিটো ব্যক্তিত্বৰ বিকাশটো অত্যন্ত গুৰুত্বপূৰ্ণ মই বাৰম্বাৰ কৈছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এক্সাম অৰিয়েণ্টেড লাৰ্ণিং অৰ্থাৎ মুখস্থ বিদ্যা বা পৰীক্ষা কেন্দ্ৰিক শিক্ষাৰ পৰিৱৰ্তে কনচেপচুৱেল লাৰ্ণিং মৌলিক চিন্তাপ্ৰসূত মন তৈয়াৰ কৰাৰ এটা শিক্ষা বিচাৰিছে আৰু যিটো কাৰণে বুদ্ধ ডেকা বৰুৱাই 2nd ডিভিজন পাই পৰৱৰ্তী পৰ্যায়ত বিশ্ব প্ৰেক্ষাপটত এজন বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আমাৰ ৰবুল মাও আৰু বহুজন আছে ডিব্ৰুগড় মই বহুত জানো হাজাৰ তেওঁলোকৰ কথা ওলোৱা নাই
তেনেকুৱা ব্যক্তি হাজাৰ হাজাৰ অসমীয়া এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে আছে যি অসমক গৌৰৱান্বিত কৰিছে। গতিকে এই কথাবিলাক আমি মন কৰিব লাগিব। যিটো আত্মবিশ্বাসে তোমালোকৰ এটা বহুত ওপৰৰ পৰ্যায়লৈ লাগিব। ভাষিক তোমালোকৰ দক্ষতা লাগিব। তোমালোকৰ লগে লগে যিটো ছফ্ট স্কিল অৰ্থাৎ তোমালোকে ব্যৱহাৰ আৰু আজিৰ যিটো সামাজিক অৱস্থা তাত তোমালোকে বহুত সমস্যা পোৱা। কাৰোবাৰ আৰ্থিক সমস্যা আছে, ইয়াতে বহি থকা বহু ব্যক্তিৰ মই জানো আৰ্থিক সমস্যা আছে। এই আৰ্থিক সমস্যা কিন্তু মানুহৰ হেঙাৰ নহয়। এই আৰ্থিক সমস্যাৰ কাৰণে এতিয়া তোমালোকৰ স্কলাৰশ্বিপ ইমানেই আছে। এই স্কলাৰশ্বিপ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত তোমালোকে কি স্কলাৰশ্বিপ পাবা সেই কথা চাবা। কাৰণ তোমালোকক নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, আমাৰ OBC স্কলাৰশ্বিপ, মাইনৰিটি স্কলাৰশ্বিপ, কিষাণ উদয়, বিভিন্ন স্কলাৰশ্বিপ আছে, আজিম প্ৰাইমাৰী স্কলাৰশ্বিপ আছে, প্ৰেৰণা গ্ৰুপৰ স্কলাৰশ্বিপ আছে। এইখিনি ল'ব জানিবা। অৰ্থাৎ বহুত সুযোগ আছে, প্ৰত্যাহ্বান আছে হয়, কিন্তু সুযোগ কোন আছে? এই সুযোগটো আমি চিনাক্ত কৰোঁ। গতিকে এইবিলাক পৰ্টেলত তোমালোকে নিজকে চিনাকি কৰিব লাগিব। মই গাঁৱত আছো বুলি নহয়, কাৰণ হাতত মোবাইলটো আছে, ইণ্টাৰনেট প্ৰত্যেকৰ হাতে হাতে আছে। গতিকে এইখিনি কথা আমি চাব লাগিব। অৰ্থাৎ আমি বিভিন্ন দক্ষতা আহৰণ কৰিব লাগিব। এই দক্ষতাবিলাকে তোমালোকক কি কৰিব? আগবাঢ়ি যোৱাত সহায় কৰিব লাগিব। নলেজ লাগিব, মূল্যবোধ লাগিব, জ্ঞান লাগিব, মূল্যবোধ, নলেজ, ভেলুজ, স্কিলছ, এই আটাইকেইটা লাগিব। জ্ঞান লাগিব, মূল্যবোধ লাগিব, ভেলুজ লাগিব, দক্ষতা লাগিব। আজিৰ 21 শতিকাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কি কৈছে যে 12 পাছ কৰি যোৱাৰ পাছত মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে চাহ পিছত খাবা, সদায় চাহ খাই দিব লাগিব। কাৰণ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিভিন্ন বৰ্ডত মই আছো কাৰণে কি ঘটি আছে, কি হ'ব পাৰে সেই কথাবিলাক মই জানো। আৰু আমাৰ ল'ৰা ছোৱালী বহুতে সুযোগ ল'ব জনা নাই। সেই কথাবিলাক মোক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল এইবিলাকত বহুত সুযোগ ল'ব জনা নাই। সেই কথা মন কৰিছোঁ। পিছত কয় মইতো নাজানো ছাৰ, এইটো স্কলাৰশ্বিপ আছিল, এইটো স্কলাৰশ্বিপ যে আছিল মই নাজানো। এই গোটেই স্কলাৰশ্বিপবিলাক কথা জানিব লাগিব। কি সুযোগ আছে সেই সুযোগবিলাক জানিব লাগিব। আৰু এই সুযোগবিলাক যেতিয়া জানিবা তেতিয়া তোমালোকে এটা ডেৰমাৰ পাছত এটা ডেৰমাৰ পাৰ হৈ যাবলৈ সুযোগ হ'ব। কাৰণ নলেজ টেলছ ইউ হোৱাট টু ডু, জ্ঞানে তোমাক কয় কি কৰিব লাগে। শুনিবা, স্কিলছ টেল ইউ হাউ টু ডু, জ্ঞানে যে তোমাক ক'ব এইটো কৰিব লাগে। স্কিল মানে দক্ষতা। দক্ষতা মানে অকল হাতে কামে কৰা কথাবিলাকেই নহয়, কথা কোৱাও এটা দক্ষতা, শুনাটোও এটা দক্ষতা, লিষ্টিং স্কিলছ বুলি কয়। এই কথা যে কৈ আছো এইটো অৰেটৰিয়েল স্কিলছ বুলি কয়। এতিয়া দেখিছে নহয় IPL চাই কিমান ধুনীয়া ধুনীয়া কথা কয়, বিভিন্ন অনুষ্ঠান আমাৰ দ্বীপহঁতে কিমান ধুনীয়াকৈ অনুষ্ঠান পৰিচালনা কৰে, এইটো এটা ডিবেট কৰে, সি এটা দক্ষতা স্কিল। এইবোৰ স্কিল লাগিব। এই স্কিল যেতিয়া থাকিব, স্কিলটোৱে কেনেকৈ কৰিব লাগে জ্ঞানটো হোৱাৰ পিছত কৰি দিয়ে। এটিটিউড লাগিব। এই কামটো মই কৰা উচিত নহয়, কেনেধৰণে কৰা উচিত এই সম্পৰ্কে এটিটিউডে কওঁ। এটিটিউডটো লাগিব, মই কৰিম। তাৰপিছত মটিভেশ্যন লাগিব, অনুপ্ৰাণিত হ'ব লাগিব যে কিমান ভালকে মই কামটো কৰিম। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা কৈ আছে, মই কিমান ভালকে কামটো কৰিম। সেয়া কৃষি পথাৰত কৰাই নহওক, সেয়া ভালকে ঢোলটো বজোৱাই হওক, সেয়া তোমাটা অনুষ্ঠান এংকৰিং কৰাই হওক, সেয়া আৰ্ট কৰাই হওক, সেয়া মিউজিকেল প্ৰগ্ৰেম এটা কৰাই হওক, সেয়া ধুনীয়া আমাৰ বেলেগ বেলেগ স্কিলৰ ক্ষেত্ৰত যি কামেই নকৰোঁ কিমান ভালকে কৰিছোঁ, সেইটো মটিভেশ্যন লাগিব। মটিভেশ্যন থাকিলে আমি কামটো আৰু ভালকে কৰিম। আৰু শেষৰ বস্তুটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে উইজডম, প্ৰজ্ঞা। ইনফৰমেশ্যন আছে তোমালোকৰ হাতত, মোবাইলটো আছে কাৰণে ইনফৰমেশ্যন আছে। লগে লগে নলেজ তাৰ পৰা উদ্ভাৱন কৰিব লাগিব, নলেজ বঢ়াব লাগিব, জ্ঞান বঢ়াব লাগিব। জ্ঞান বঢ়াৰ লগে লগে তোমালোকে এটিটিউডটো সবল কৰিব লাগিব। মই যে কৰিমেই এই কামটো, সেই কামটো কৰিবলৈ এটিটিউড জাগ্ৰত কৰিব লাগিব। মই ভালকে পঢ়িমেই, মই কনচেপচুৱেল লাৰ্ণিং কৰিমেই, মই মুখস্থ বিদ্যা নলওঁ অকল, সেইটো নহয়। কনচেপচুৱেল লাৰ্ণিং, এই বিষয়টো কি কৈছে, এই বিষয়টো অন্তৰালৰ দিশবিলাক কি, সেইটো কনচেপচুৱেল লাৰ্ণিং বুলি কয়। গোটেই কনচেপ্টটো জানি লৈ নিজে শিকি পেলাই কামটো কৰিব লাগিব।
কনসেপচুৱেল লাৰ্ণিং তাৰপিছত কনসেপচুৱেল লাৰ্ণিং হোৱাৰ পিছত এটিটিউডটো হ'ল তাৰপিছত তোমালোকে মটিভেশ্যন থাকিব লাগিব মই কামটো খুব ভালকে কৰিম এই মটিভেশ্যনটো লাগিব এই মটিভেশ্যনটো যেতিয়া থাকিব তোমালোকে ভালকে কামটো কৰিবা তাৰপিছত তোমালোকে চাবা মোটিভেশ্যন থকাৰ পিছত আটাইতকৈ ডাঙৰ বস্তু হ'ল উইজডম প্ৰজ্ঞা এই প্ৰজ্ঞা মানে কি যদি আৰম্ভণি কামটো বেয়া হয় তেতিয়া প্ৰজ্ঞাই তোমাক কামটো কৰিবা নে নকৰিবা যদি এটা বেয়া কাম হয় আমি ইনফৰমেশ্যন নলেজৰ পৰা বহুত বস্তু পালো কিন্তু সেই সামাজিকভাৱে গুৰুত্বপূৰ্ণ হয়নে নহয় তোমাৰ কাৰণে ভাল হয়নে নহয় আমি ছ'চিয়েল মিডিয়া পাইছোঁ ছ'চিয়েল মিডিয়াত নলেজো পাইছোঁ ইনফৰমেশ্যন পাইছোঁ তাক কৰিবৰ কাৰণে আমি এটিটিউডো ডেভেলপ কৰিছোঁ তাক ভালকে কৰিবলৈ মটিভেশ্যন এটা লৈছোঁ কিন্তু আল্টিমেটলি চাব লাগিব এই ছ'চিয়েল মিডিয়াত দিয়া পোষ্টটোৱে যদি সমাজৰ নষ্ট কৰিছে সেই কামটো মই নকৰোঁ প্ৰজ্ঞাই ক'ব তোমাক উইজডমে ক'ব যে সেই কামটো মই নকৰোঁ গতিকে এই কথাবিলাক অনুধাৱন কৰিব লাগিব এই কথাখিনি উপলব্ধি কৰিব লাগিব 21 শতিকাৰ যিটো স্কিল বুলি কৈছে স্কিলৰ আকৌ 3টা শব্দ কৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে স্কিলিং আপস্কিলিং ৰিস্কিলিং মনত ৰাখিবা স্কিল দক্ষতা স্কিলিং দক্ষতা দক্ষতা মানে বুজি পাইছা নহয় সকলো ভিতৰত ভালকে পঢ়াটো ভালকে দক্ষতা ভালকে কথা কোৱা দক্ষতা ভালকে গান গোৱাটো দক্ষতা ভালকে এআই যেতিয়া যে গান বনাই আছে তোমালোকে এই অঞ্চলৰ পৰা বনাইছে এটা ধুনীয়া গান ডিমৰ পৰা বনাইছিল যে নদী মোৰ তেনেকুৱা ভাল গান বনোৱাটো এটা এআই যোগে এটা দক্ষতা সকলো ধৰণৰ দক্ষতা আছে গতিকে এইখিনি কৰি লৈ আমি এই কামটোৰ যোগেদি আমি আমাৰ বিকাশ সাধন কৰিম সেইটো এটা বিশ্লেষণ কৰিব পৰাটোৱে হ'ল তোমাৰ প্ৰজ্ঞা আৰু এই প্ৰজ্ঞাটো যেতিয়া থাকিব তুমি কেতিয়াও ভুল কাম নকৰা সামাজিক মাধ্যমটো আমি ব্যৱহাৰ কৰিম সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিলে আমি কেনেধৰণে কৰিম এইটো কথা জানিব লাগিব আকৌ 21 শতিকাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি শেহতীয়াকৈ মই একদম শেহতীয়া কথা এটা কৈ আছোঁ কাৰণ NEP 2021 পঢ়িলে চব গম পায় কিন্তু শেহতীয়া কি হৈ আছে এইখিনি কথা গম পাব লাগে এতিয়া 21 শতিকাৰ কোনজন ভাল ছাত্ৰ ইণ্টেলিজেন্ট ছাত্ৰ সেইটো কৈছে 21 শতিকাত আৰ্নল্ড টইনবেৰি এটা উদ্ধৃতি দি কৈছে যে কোনজন 21 শতিকাৰ ইণ্টেলিজেন্ট ছাত্ৰ A student can be turned learn, relearn, unlearn. Learn মানে শিকিব লাগে হয়নে শিকিব লাগে কি আছে শিকিব লাগে এইটো 21 শতিকাত কি পৰিৱৰ্তন আহিছে সেই কথাবিলাক চাই আমি শিকিব লাগে ৰিলাৰ্ণ মানে নতুন সংযোজন হ'ল এই যে ইন্টাৰনেট আহিলে ফেচবুক আহিলে টুইটাৰ আহিলে এক্স হেণ্ডেল আহিলে টেলিগ্ৰাম আহিলে এইবিলাক অহাৰ পিছত আকৌ ChatGPT আহিলে গ্ৰ'থি আহিলে জেমিনাই আহিলে সেইখিনি আমি ৰিলাৰ্ণ লাৰ্ণৰ পিছত ৰিলাৰ্ণ দক্ষতাক ৰিলাৰ্ণ কৰিব নলেজেবল হ'ল আৰু নলেজেবল হ'ল কিন্তু তাক সেই মই কৈ যোৱা নলেজ ভেলুজটো থাকিব লাগিব যি কথাই নকয় তাত ভেলুজ থাকিব লাগিব মূল্যবোধ ৰিলাৰ্ণ কৰিব তাৰ পাছত আনলাৰ্ণ কৰিছে যিবিলাক শিকিব নালাগে সেইবিলাক কেতিয়াও শিকা উচিত বেয়া কথাবোৰ শিকা উচিত মানে 21 শতিকাৰ আটাইতকৈ ইণ্টেলিজেন্ট ছাত্ৰ বা ছাত্ৰী যিগৰাকীয়ে জানে যে মই কি শিকিব লাগে মই কি আকৌ শিকিব লাগে মই কি নিশিকিব লাগে এই তিনিটা যি যদি জানে আজি অভিনন্দন জনোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে দেখিব সঁচা অৰ্থত এই অভিনন্দনৰ প্ৰাপক হ'ব সঁচা অৰ্থত এই কথাকেইটা যদি ভালদৰে শিকি যায় লাৰ্ণ ৰিলাৰ্ণ এণ্ড আনলাৰ্ণ স্কিলিং আপস্কিলিং ৰিস্কিলিং এই আটাইকেইটা কথা শিকা তোমালোকে বুজি পোৱাৰ সুবিধা হৈছে নে স্কিল মানে দক্ষতা সেই স্কিলটো নতুন চেঞ্জ আহিছে আৰু এড কৰি দিলা ৰিস্কিলিং আপস্কিলিং আৰু সেই আপস্কিলিং হৈ গ'ল দেখিলে আৰু পৰিৱৰ্তন আহিব আকৌ আৰম্ভণি নতুন শিকা তেতিয়া যুগৰ প্ৰয়োজনীয় হৈ থাকিবা বুদ্ধ ডেকাবোৰে একেদিনাই যুগৰ প্ৰয়োজনীয় হোৱা নাই তেওঁ স্কিলটো ল'লে আপ স্কিল কৰিছে আকৌ ৰিস্কিল কৰিছে সেইবিলাক জিন থেৰাপি কৰি জেনেটিক মেপিং বেমাৰ she's a doctor she might be knowing more than that me okay বেছিকৈ জানিব জেনেটিক মেপিং কৰি কেমিকেল AI ব্যৱহাৰ কৰি জেনেটিক মেপিং কৰিছে বিভিন্ন স্কেল ডাইমেনশ্যন কৰি তেওঁ নতুন
ডিজিজ বিলাক ডিটেকশ্যনৰ ক্ষেত্ৰত AI লৈ পেলাই কাম কৰি আছে। AI লৈ আমাৰ বাম বজাৰ মই কথা শুনি স্তব্ধ হৈ গৈছো। কিমান কথা কোট কৰি আছে অক্সফৰ্ড ইউনিভাৰ্চিটি। গতিকে এই কথাবিলাক উপলব্ধি কৰিব লাগে, এই কথাবিলাক উপলব্ধি কৰিব লাগে। আৰু মই কওঁ তোমালোকৰ মনটো এই সমস্যাত অলপ মোবাইল কৰিবলৈ মন যাবই, ৰীল কৰিবলৈ মন যাবই, ৰীল কৰিবা, কিন্তু ৰীল কৰোঁতে ৰিয়েল লাইফৰ পৰা বিচ্ছিন্ন হৈ নাযাবা। ৰীল কৰা কিন্তু ৰিয়েল লাইফৰ পৰা বিচ্ছিন্ন নহয়। ৰীল উদ্ভাৱনী চিন্তা, নতুন চামৰ কাৰণে আমাৰ মাকসকলক কৈ আছো সিহঁতক মোবাইলটো ব্যৱহাৰ কৰিবলৈ দিয়ক, কিন্তু মোবাইলটোত কিন্তু জ্ঞান বহুত আছে। তাৰ পৰা যদি ল'ব জানে, বহুত ল'ৰা ছোৱালীয়ে এই মোবাইলৰ জ্ঞান লৈ ইউটিউব চেনেল খুলি লাখে লাখে টকা ইনকাম কৰিছে। এই ইউটিউব চেনেল কৰি তেওঁৰ গান, তেওঁৰ সৃষ্টি, তেওঁৰ আৰ্ট, তেওঁৰ ডিজাইন, তেওঁৰ নতুন নতুন কৰা কামবিলাক ধুনীয়াকৈ প্ৰকাশ কৰিছে। আপুনি মন কৰিব, সেইবিলাক সৃষ্টিশীল কাম কৰাৰ লগে লগে তোমাৰ মন শৰীৰ আন্তৰ আত্মাৰ বিকাশ হৈ যায়। তেতিয়া পাৰ্চনেলিটি ব্যক্তিত্বৰ বিকাশ হয়। এই ব্যক্তিত্বৰ যেতিয়া বিকাশ হওক তেতিয়া চাব সেই ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম নকৰে, কেতিয়াও বেয়া কাম নকৰে। মই কৈ দিওঁ এই কথাবিলাক ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কৈছে। এই কথাবিলাক মানুহে ইয়াৰ লজিকটো বুজি পাব লাগে। ইয়াত হয় সকলো সফল হৈছে বুলি মই ক'ব নোৱাৰো, ইয়াত বহুত প্ৰত্যাহ্বান আছে, এইবিলাক পাৰ হৈ যাব লাগিব। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যিজন মূল ব্যক্তি চেয়াৰমেন ডক্টৰ কে কস্তুৰী ৰংগনে, তেওঁ তাৰ যিটো ইন্ট্ৰডাক্টৰী স্পীচ, তেওঁ যিটো ইন্ট্ৰডাকশ্যন, তাত তেওঁ এটা ডাঙৰ কথা কৈছে। তেওঁ কৈছে যে সেই মোৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে স্তৰে স্তৰে যি জ্ঞান লাভ কৰি আহিছা, সেই জ্ঞান কিন্তু বহুতৰ আনৰ কষ্টোপাৰ্জিত ফচল। অৰ্থাৎ আমাক যে গ্ৰন্থবিলাক পঢ়িছোঁ, বহুত জ্ঞানী গুণী ব্যক্তিয়ে লিখি আমাৰ কাৰণে জ্ঞানৰ সঞ্চয় কৰি থৈ গৈছে। সেই জ্ঞান লাভ কৰি আমি আমাৰ পৰা আনলৈ বিয়পাই দিছোঁ। অৰ্থাৎ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেধৰণে আনে কৰা কষ্টোপাৰ্জিত ফচলক আমি বিতৰণ কৰিছোঁ, জ্ঞান বিতৰণ কৰিছোঁ। আৰু সময়না প্ৰত্যাহ্বানৰ লগত সংগতি ৰাখি এই পুৰণি জ্ঞানৰ লগত নতুন জ্ঞান সংযোজন কৰিছোঁ। অৰ্থাৎ আমাক পুৰণি জ্ঞান লাগিবই, কিন্তু নতুনে আমাৰ প্ৰত্যাহ্বানক স্বীকাৰ কৰি আমি নতুন জ্ঞান লওঁ। আৰু সেই নতুন জ্ঞান লৈ আমি এনে এক পৰিৱেশৰ ঘোষণা কৰিম যাতে আমাৰ জ্ঞানৰ যোগেদি আমি অমৰত্ব লাভ কৰোঁ, ইমৰ্টেল হৈ যাম বুলি কৈছে। যদি যিসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত জড়িত আছে তেওঁলোকে যদি ভাল ধৰণে কাৰ্যকৰী কৰে, তেওঁলোক ইমৰ্টেল হ'ব বুলি কৈছে। অৰ্থাৎ মানুহটো ইমৰ্টেল হ'ব নোৱাৰে, অমৰ হ'ব নোৱাৰে, তেওঁলোকৰ জ্ঞানৰ যোগেদি, কৰ্মৰ যোগেদি। এই যে মই হোমেন বৰগোহাঁই ছাৰৰ জাতীয়তাবাদৰ সংজ্ঞা দিবলৈ যাওঁতে ক'লো যে তেওঁ কিয় কোট কৰিলো, তেওঁ এইকাৰণেই কোট কৰিলো, তেওঁ লেখনিৰ যোগেদি, তেওঁ বক্তব্যৰ যোগেদি, তেওঁ কাম কাজৰ যোগেদি এনে একবোৰ চিন্তা চৰ্চা আমাৰ সমাজখনলৈ এই থৈ গৈছে যাৰ যোগেদি তেওঁ অমৰত্ব লাভ কৰিছে। গতিকে সেইকাৰণে তেওঁৰ নামটো আমি আজি লৈছোঁ। গতিকে এই কথাবিলাক আমি বিবেচনা কৰিব লাগিব। আৰু এটা কথা মন কৰিবা, তোমালোকে এনেকুৱা এটা অসমখন এনেকুৱা এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশত আমি আছো, হয় বহুত বেয়া বস্তু দেখি আছো, সেইবিলাক তোমালোকে যদি ল'বলৈ যোৱা তেতিয়া তোমালোকৰ কিন্তু মনৰ চেতনাত কিন্তু বেয়া কথাই ঠাই ল'ব। সেইকাৰণে সুন্দৰ আৰাধনা কৰা, এই যে শিল্পী কি, শিল্প কি, সংস্কৃতি কৰা, এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। মই আকৌ জ্যোতিপ্ৰসাদৰ কথা কৈ ভাল পাওঁ। জ্যোতিপ্ৰসাদে শিল্পী মানে কাক কৈছিল? শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি মই অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰ ৰূপ লৈ নৱতম সৃষ্টিৰ ফলিতা জনাওঁ। শিল্পী মই তিনিও কালৰ। অৰ্থাৎ তেওঁ শিল্পী মানে গান গোৱা, বজোৱা এইসকলৰ কথা কোৱা নাই, হালোৱা সজোৱাসকলৰ কথা কৈছে, বিজ্ঞানীজনৰ কথা কৈছে, তেওঁ ঢুলীয়াজনৰ কথা কৈছে, তেওঁ আৰ্ট কৰাজনৰ কথা কৈছে, ভালকে পেঁপা বজোৱাজনৰ কথা কৈছে, আমাৰ যে বহি আছে চিকিৎসক তেওঁৰ কথা কৈছে, হিৰঞ্জিতৰ কথা কৈছে, আমাৰ চেলেং ডাঙৰীয়াৰ কথা কৈছে। সকলো শিল্পী সত্তা এটা লাগে, শৈল্পিক মন এটা লাগে। ৰাষ্ট্ৰীয় শিক্ষা নীতিত তাকো উল্লেখ কৰিছে।
শৈল্পিক সত্তা এটা, শিল্পসুলভ চেতনা। গান গালে শিল্প নহয়, ভালকে প্ৰগ্ৰেম কৰিলে শিল্পী নহয়। সেই শৈল্পিক চিন্তাটোৰ মাজেদি যোগাত্মক চিন্তাধাৰাক উন্মেষ সাধন কৰাই নিজৰ বিকাশৰ লগতে সমাজৰ যেতিয়া বিকাশ সাধন কৰিব, তেতিয়া তেওঁ শিল্পী তিনিও কালৰ হ'ব। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতে। গতিকে আমি প্ৰত্যেকজনে নিজৰ নিজৰ ভূমিকাবিলাক পালন কৰিব লাগিব। আৰু সেই ভূমিকা আজি সন্মান জনোৱা ছাত্ৰসকলেও এইটো বুজি পাব লাগিব। আজি যে এই সন্মানটো দিছে, মোৰ মনত এটা শৈল্পিক সত্তা জাগ্ৰত হওক, যিটো শৈল্পিক সত্তাই মোক ভাষিক, সাংস্কৃতিক, অৰ্থনীতিগত, জাতিগত চিন্তাৰ উন্মেষ সাধন কৰাব। মই মোৰ জীৱনত যি সুযোগ লাভ কৰিম তাক মই ভাল ধৰণে ব্যৱহাৰ কৰিম। মই ভাল ধৰণে ব্যৱহাৰ কৰি সামাজিক বিকাশৰ ক্ষেত্ৰত মই ভূমিকা পালন কৰিম। আৰু মোৰ জৰিয়তে মই এটা সমাজত মই নিজকে এজন সামাজিক মূলধন, ছ'চিয়েল কেপিটেল, এই যে টকা পইচাৰ মূলধন বুলি কয়, আজিকালি নকয়। কিন্তু আমাৰ ইয়াত যে বহি আছে সেইসকল বৰ্ষীয়ান ব্যক্তি, আপোনালোক প্ৰত্যেকজনে সামাজিক মূলধন। কাৰণ কেলে আপোনালোকে এটা পৰিয়াল গঢ়িলে, এটা এখন সমাজ গঢ়িলে, আপোনালোকে এটা নামঘৰৰ মাজত এটা সাংস্কৃতিক আবেষ্টনীত থাকি আপোনালোকে এখন সমাজ গঢ়িছে। আপোনালোকে কৃষি পথাৰবিলাক সেউজ কৰি ৰাখিছে, গতিকে আপোনালোক মূলধন, ছ'চিয়েল কেপিটেল। আপোনালোকে এতিয়াও নাভাবিব যে আপোনালোকৰ মৰ্যাদা নাই। মই মোৰ দৃষ্টিত এজন অধ্যক্ষৰ, এজন লেখকৰ, এজন IAS-ৰ, এজন ACS, APS-ৰ যিটো মৰ্যাদা, আপোনালোকৰ মৰ্যাদা কোনোগুণে কম নহয়। আৰু ছ'চাইটি যেতিয়া সমাজত যেতিয়া কৰ্মৰ ভিত্তিত মৰ্যাদা নিৰূপণ কৰে, সেই ছ'চাইটি কেতিয়াও আগবাঢ়ি নাযায়। আপোনালোকে মন কৰক, ইউৰোপলৈ যাওক। মই যোৱা বছৰ ইউৰোপলৈ গৈ দেখি মই স্তম্ভিত হৈ আহিছোঁ। আমি ৱেষ্টাৰ্ণ ছ'চাইটিৰ কথা কওঁ, কিন্তু মই ভাবোঁ অন্ততঃ মৰ্যাদাৰ ক্ষেত্ৰত আমি ৱেষ্টাৰ্ণ ছ'চাইটিক ফ'ল' কৰাৰ কথা ভাবোঁ। কাৰণ যিজন জমাদাৰজনক যিজনে গোটেই চাফা কৰে, তেওঁ একে মৰ্যাদা, ড্ৰাইভাৰজনৰ একে মৰ্যাদা, এজন ৰাজনৈতিক ব্যক্তিৰ একে মৰ্যাদা। আমি কি কৰিছোঁ সমাজখনত? আমি যাৰ ছ'চিয়েলি বিৰাট নাম আছে তেওঁলোকক আগত স্থান দিওঁ, বা এটা বিৰাট পদমৰ্যাদা আছে তেওঁলোকক দিওঁ। এই কাৰবাৰটো আমি যেতিয়ালৈকে চেঞ্জ কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ সামাজিক চেতনাটো সাৰ্বিক ৰূপত গঢ়িছে বুলি আমি ক'ব নোৱাৰোঁ। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কিন্তু এই কথাবিলাক কৈছে, বিভিন্ন টাৰ্মত কৈছে, ছ'চিয়েল ইকনমিকেলি ডিছএডভান্টেজ গ্ৰুপক আমি অগ্ৰাধিকাৰ দিব, SEDG। বহুত টাৰ্ম আছে, এই টেকনিকেল টাৰ্মবিলাক মই ঘণ্টা জুৰি কৈ থাকিব পাৰি, কিন্তু এইখিনি কথা নকওঁ। মই মোটামুটিভাৱে এইখিনি কথা কৈছোঁ। চাৰ্লি চেপলিনে এটা কথা কৈছে। চাৰ্লি চেপলিনৰ নামটো শুনিছা নাই? নেট কৰিব চাবা, চাৰ্লি চেপলিন আছিল এনে এজন অভিনেতা, যিজন অভিনেতাই তেওঁ কথা নোকোৱাকৈ কেতবোৰ সামাজিক পৰিৱেশৰ লগত, ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখি এনে কেতবোৰ অভিনয় কৰিছিল, যিবিলাক অভিনয়ে তেওঁক যুগান্তকাৰী ৰূপত প্ৰতিষ্ঠা কৰিছিল। এই চাৰ্লি চেপলিনে কৈছিল যে if we look at the sun, we know the strength of God. আমি যদি সূৰ্যটোলৈ চাওঁ, সূৰ্যটোৱে আমাক পোহৰ দিয়ে, তেতিয়া আমি উপলব্ধি কৰোঁ ভগৱানৰ কিমান শক্তি। সূৰ্য ইমান আমাক পোহৰ নিদিয়ে জানো? তেওঁ সূৰ্যটোলৈ চাবলৈ কৈছে। সেই সূৰ্যটোলৈ চোৱাৰ লগে আমি উপলব্ধি কৰোঁ ভগৱানৰ ইমান শক্তি। If we look at the moon, we see the beauty of the God. যেতিয়া আমি চন্দ্ৰলৈ চাওঁ, কিমান ধুনীয়া চন্দ্ৰটো দেখাৰ লগে আমি গম পাওঁ যে ভগৱানৰ কিমান অপূৰ্ব সৃষ্টি। মনলৈ চাই কৈছে। তেওঁৰ লগে লগে নতুন প্ৰজন্মক কৈছে, if you look at the mirror, you will see the most beautiful person in the world. তোমালোকে নিজৰ মুখখন আইনাত চালে দেখিবা যে পৃথিৱীৰ আটাইতকৈ ভাল মানুহটোৰ মুখখন তুমি চাই আছে। অৰ্থাৎ নিজৰ বিউটিটো, আন্তৰিক বিউটিটো উপলব্ধি কৰিবলৈ কৈছে। বুজিছেনে? আপোনালোকে বুজিছেনে মই কি কৈছোঁ? মই যদি মোৰ আইনাখনৰ মুখখন চাওঁ, তেতিয়া মই দেখিম আটাইতকৈ পৃথিৱীৰ সুন্দৰ মানুহটো ময়েই। অৰ্থাৎ মই মোৰ উপলব্ধিটো, মোৰ সত্তাটো, মোৰ ব্যক্তিগত চিন্তা, মোৰ সামগ্ৰিক সত্তা, মোৰ ব্যক্তিগত সত্তাই এই ৰামৰাজাবাৰীৰ সামগ্ৰিক সত্তাটোৰ কেনেধৰণে বিকাশ সাধন কৰাইছে, সেই চিন্তাৰ উন্নয় সাধন কৰে, সেই উপলব্ধিবিলাক কৰে। গতিকে আজি ইয়াত যিসকলে অভিনন্দন পাইছে, তোমালোকে গৈ নিজৰ আইনাখন, এই মই কোৱাৰ ধৰণে, চাৰ্লি চেপলিনে কোৱাৰ ধৰণে
সূৰ্যলৈ চাবা, চন্দ্ৰলৈ চাবা, আইনাখনত নিজৰ মুখখন চাবা, চোৱাৰ লগে নিজেই নিজৰ লগত কথা পাতিবা। আৰু কথা পতাৰ লগে মই কোৱা কথাখিনি অকণমান ঘৰত গৈ অকণমান হ'লেও বিশ্লেষণ কৰিবা, দেউতা মাৰ লগত আলোচনা কৰা, আমাৰ ইয়াত সামাজিক নেতৃত্ব দিয়া ব্যক্তিসকলৰ লগত আলোচনা কৰা, কৰাৰ লগে লগে উপলব্ধি কৰিবা যে মই মোৰ সত্তাটোৰ গুৰুত্ব আছে এণ্ড মই যিমান পাৰোঁ কাম কৰিম। Give the world the best you have. ভগৱান পৃথিৱীক পূজাৰী দিয়া নিজৰ যিমান শ্ৰেষ্ঠত্ব আছে। Give the world the best you have and the best will come back to you first. তুমি যিমান ভাল কাম কৰিবা এই ভাল কামৰ ফলটো তুমি কি কৰো মই ক'লো যে নিজক উপলব্ধি কৰ। সেইকাৰণে মই কৈছোঁ যে গিভ দ্য ৱৰ্ল্ড দ্য বেষ্ট ইউ হেভ। নিজৰ যিমান শ্ৰেষ্ঠত্ব আছে চব জানি দিয়া। ভালকৈ পঢ়া, কনচেপচুৱেল লাৰ্ণিং কৰা, মাল্টি ডিচিপ্লিনাৰী লাৰ্ণিং কৰা, ইণ্টাৰডিচিপ্লিনাৰী লাৰ্ণিং কৰা, ৰোড লাৰ্ণিং শেষ কৰা, লগে লগে কনচেপচুৱেল লাৰ্ণিঙলৈ যোৱা, মৌলিক চিন্তা প্ৰকৃত মন তৈয়াৰ কৰা, ভেলুজ সদায় আগত ৰাখা, স্কিলবিলাক আয়ত্ত কৰা, কৰি পেলাই নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা। গিভ দ্য ৱৰ্ল্ড দ্য বেষ্ট ইউ হেভ। এই বেষ্ট যিটো উলিয়াই দিবা, দ্য বেষ্ট উইল কাম বেক টু ইউ। যেতিয়া তুমি ভালকে কাম কৰিবা, খেতি পথাৰত ভালকে ফচল কৰিলে ভালকে কহাৰ পাব লাগিব, ভালকে সমাৰ পাব লাগিব, ভালকে কাঠকেইটা কৰিব লাগিব, ভালকে আলিটো দিব লাগিব, পানীটো ৰাখিব লাগিব, তেতিয়া ভাল ফচলটো পাব, নহয় জানো? ঠিক তেনেধৰণে যেতিয়া নিজকে একদম উজাৰি দিবা তেতিয়া ফলটো পাবলৈ আৰম্ভ কৰিবা। সেই ফলটো তুমি পোৱাৰ লগে তোমাৰ ঘৰখনে পাব, সমাজখনে পাব আৰু অসম ৰাজ্যখনে পাব। Give the world the best you have and the best will come back to you, your society, your state and nation as a whole. আৰু গোটেইখিনি একেলগে পাব। আৰু এই ধৰণে যেতিয়া উজাৰি দিবা তোমালোকে নিজে এটা আনন্দ লাভ কৰিবা। প্লিজাৰ অফ ডুইং গুড ৱৰ্ক, প্লিজাৰ অফ ডুইং গুড ৱৰ্ক, ভাল কাম কৰাৰ আনন্দ। আৰু এই আনন্দটোৱে তোমালোকক এটা পৰ্যায়লৈ লৈ যাব, যিটো পৰ্যায়ৰ যোগেদি তোমালোকে এজন প্ৰকৃত মানুহ। আজি যিটো আদৰণীয় অনুষ্ঠান, অভিনন্দন অনুষ্ঠানটোৰ যথাৰ্থতা তেতিয়াহে থাকিব যেতিয়া সামগ্ৰিকভাৱে তোমালোকে এই পৰ্যায়টোলৈ উত্তৰণ ঘটিব পাৰা। আৰু দীঘলীয়া নকৰোঁ, মোৰ আৰু অনুষ্ঠান আছে আবেলি ইভিনিং, গতিকে মই ভাবিছোঁ যে এইখিনি কথা তোমালোকে মাননীয় অভিভাৱকসকলেও শুনিছে আৰু মই ভাবোঁ যে এইখিনি কথা আপোনালোকে অনুধাৱন কৰিবলৈ চাওক, শিক্ষাৰ্থীসকলে বুজি পাওক আৰু বুজি লাভ কৰি এই পৰিৱৰ্তনক আমি স্বীকাৰ কৰিম। স্বীকাৰ কৰিও কিন্তু আমি আমাৰ নিজত্বটো অটুট ৰাখি আগবাঢ়ি যাম। পুনৰবাৰ উদ্যোক্তাসকলে আন্তৰিক অভিনন্দন, নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইমান ধৈৰ্য সহকাৰে শুনিছে আৰু মই আচলতে বহুত কাম এৰি আহিবলগীয়া হৈছে, তাৰ মাজত আহি আপোনালোকৰ এই বিশ্বাসযোগ্য মনটো দেখি মই আনন্দিত। সকলোকে নমস্কাৰ জনাই সামৰিছোঁ। জয় আই অসম।